লৈ এতিয়া বহুতো ঘটনা ঘটি থকা দেখা যায়। আজি পৃথিৱীৰ সকলো স্তৰতে মানৱতাৰ নৈতিকতাৰ অৱক্ষয় হ'ব ধৰিছে। এই সকলো শুভ শক্তিক বাধা দিবলৈ হ'লে আমি সকলোৱে মিলি ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব। দেৱী দুৰ্গা পূজাৰ মাজেৰে মানুহৰ মানৱতা আৰু মানুহৰ কল্যাণ কামনা কৰিব লাগিব, যাতে আমাৰ মাজত উদ্ভৱ হোৱা বৈকল্পিক শুভ শক্তিবোৰ শুভ চিন্তাৰ প্ৰতীক দুৰ্গা দেৱীয়ে বিনাশ কৰিব পাৰে। আহক আমি সকলোৱে মিলি বৰ্তমান সমাজত দেখা দিয়া অশুভ শক্তিবোৰ বিনাশৰ বাবে আত্মবিশ্বাসেৰে সংকল্প লম, যাতে সমাজৰ সকলো জনগোষ্ঠী বিভিন্ন ভাষা ধৰ্মৰ কষ্টবিধি পাৰ হৈ আমাৰ মাজত শান্তি সংহতি ঐক্য স্থাপন কৰে। যদি কোনো ব্যক্তি আমাদের প্রতিমূর্তির ব্যারিকেডের ভিতরে সময় আছে তেখেতসকলক অনতিপলমে গাড়ীৰ আপুনি যাবলৈ অনুৰোধ জনাইছোঁ। কোনো ব্যক্তি যদি আপোনাৰ প্ৰতিমূৰ্তিৰ ব্যারিকেডের ভিতৰত সময় আছে তেখেতসকলক অনতিপলমে আপুনি যাবলৈ অনুৰোধ জনাইছোঁ। মানৱৰ প্ৰতিমূৰ্তি গ্ৰহণ আমাৰ আৰম্ভ হৈছে। গতিকে তেখেতসকলে